অতি সুন্দৰ নৃত্য ভাগ্যক আটাইবোৰ মঞ্চলৈ আহিব লাগে। অতি সুন্দৰ, সঁচাকৈ ভাল লাগিছে। চাওক, এয়া বীৰকুছি, এয়াই বীৰকুছি। আমি আপোনালোকৰ ওচৰত প্ৰথম দিনে প্ৰতিজ্ঞাবদ্ধ আছিলোঁ আৰু আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে এই সমন্বয় ক্ষেত্ৰত, বীৰকুছিৰ দৰে সমন্বয় ক্ষেত্ৰত আমি ভিন্ন সংস্কৃতিৰ এই মঞ্চত বৰ ঘটাম। আমার ইচ্ছা আছে নেগারানা পর্যন্ত উজাপাড়ি পর্যন্ত আমি এই মঞ্চত দুর্ভাগ্য হতো আমি সেই সময়ত নাপালো। তথাপিও জানো আমি প্ৰতিশ্ৰুতি মতে আজি আমাৰ স্থানীয় যুৱক যুৱতী কি সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলে। আমাৰ সমন্বয় যাত্ৰাত বীৰকুছিৰ এই যুৱকসকলে আমাৰ এঢাপ আগুৱাই নিলে। আমি তেখেতসকলৰ উত্তৰ কামনা কৰিলো। আমি দলপতি এখন গামোচাৰে আমি মৰমৰ চিন স্বৰূপে তেখেতসকলক আদৰিবলৈ ওলাইছো। আমাৰ আবৃত্তিৰ হাতে দলপতি এখন গামোচা দিব আৰু আমাৰ আশীৰ্বাদ থাকি তোমালোক আগুৱাই যোৱা। মই এই হিচাপে চৰকাৰৰো ক'ব খোজো, যিদৰে আমাৰ বড়ো ভাইসকলৰ নৃত্য বিশ্ব দৰবাৰলৈ লৈ গ'ল, এতিয়া কাৰ্বিসকল ভাইসকলৰ নৃত্য বিশ্ব দৰবাৰলৈ আগুৱাই যাওক। ধন্যবাদ, শুভৰাত্ৰি। ইয়াৰ পিছতে আমি মঞ্চলৈ